আজি শ্ৰী শ্ৰী মহাশিৱৰাত্ৰিৰ আজি দ্বিতীয় দিন। এতিয়া মই উপস্থিত আছোঁ বৰহাট মিছাজান গাঁৱৰ ওম শান্তি শিৱ মন্দিৰ। ইয়াৰ স্বত্বাধিকাৰী খগেন কুমাৰ গগৈ তেখেতৰ মন্দিৰত আহি উপস্থিত হৈছোঁ। এখন ধুনীয়া পাৰ্ক আছে মন্দিৰৰ লগতে, আটক ধুনীয়া দেখিবলৈ। মই এইটো খুজিছোঁ দেখুৱাবলৈ। এয়া চাওক, এনেকুৱা এটা পৰিৱেশ, নিৰিবিলি পৰিৱেশ। ইয়াত আম ফুলিব ধৰিছে, বিভিন্ন ধৰণৰ ফল মূলৰ এখন বাগিচাও হয়। ইয়াত ভক্তসকলে অৰ্থাৎ অতিথিয়ে এতিয়া প্ৰসাদ গ্ৰহণ কৰিছে। মই দেখুৱাম, কথা পাতিম তেখেতসকলৰ লগত কিছু সময়ৰ পিছত। প্ৰথমতে মই ইয়ালৈ আহিছোঁ, সেই শিৱ মন্দিৰ প্ৰাংগণটো দেখুৱাইছোঁ আপোনালোকক। নাহৰ গছ দেখিছোঁ এইফালে, এইটো প্ৰৱেশ পথ। মিছাজান চিলড্ৰেন পাৰ্ক লিখা আছে ইয়াত চাওক, আটক ধুনীয়া ৰূপত সজাইছে। ইয়াত খেলা ধূলাৰ সুন্দৰ পৰিৱেশ, ল'ৰা ছোৱালী উমলাৰ কাৰণে। এইফালে আমলখি গছ, অন্যান্য গছ, ফুলৰ গছ, ফল মূল, বিশেষকৈ এইফালে আম, উন্নত জাতৰ আম ইয়াত ফুলিব ধৰিছে। এইখন অতি আটক ধুনীয়া পাৰ্ক, দেখিবলৈ অতি সুন্দৰ। এইটো মন্দিৰ, এইটো মন্দিৰ ওম শান্তিৰ শিৱ মন্দিৰ। মই কিছু প্ৰৱেশ অকণমান ভিতৰত প্ৰৱেশ নকৰোঁ, এতিয়া দেখুৱাইছোঁ ইয়াত পৰিৱেশটো। ইয়াৰ স্বত্বাধিকাৰী খগেন কুমাৰ গগৈ, পিতৃ লক্ষীৰাম গগৈ, তেখেতক দিছে, তেখেত বহি আছে। আপুনি এতিয়া পূজাৰী হৈছে হয় নাই? পুৰোহিত, তেখেতৰ পিতৃ ইয়াত পূজাৰী। এতিয়া মই ভিতৰত প্ৰৱেশ কৰা নাই। কেনেকুৱা আছে? ভক্ত আহিছে, ৰাইজ আহিছে, ৰাইজ আহিছে। অঁ 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 ইয়াত দেখিছোঁ, ইয়াত কিছুমান পিছত নিশালে কীৰ্তন আছে চাগে, কালি হৈ গ'ল, আহিব। অঁ কালি হৈ গ'ল চাগে, কালি হয় হয়। এইটো পৰিৱেশটো দেখুৱাইছোঁ আপোনালোকক। শ্ৰীযুত লক্ষীৰাম গগৈ ইয়াৰ পুৰোহিত হৈছে এতিয়া মন্দিৰ ভাগিৰ। মই আগবাঢ়িছোঁ পুনৰ পাৰ্কখন দেখুৱাবৰ কাৰণে। ইয়াত লগতে আমাৰ সেইজন হিয়াৰ আমঠু প্ৰাণৰ শিল্পী জুবিন গাৰ্গকো ইয়াত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে। জুবিন গাৰ্গ, এই পৰিৱেশটো পুনৰ দেখুৱাইছোঁ আপোনালোকক। এইটো মন্দিৰ পৰিৱেশ, চৌহদটো। কণ কণ বাইটিসকলে খেলি আছে পাৰ্কত, উমলি আছে। এইখন পাৰ্ক অতি সুন্দৰ, অতি সুন্দৰ। ফুলৰ বাগিচা, গোলাপ ফুল ফুলি আছে, ধুনীয়া পৰিৱেশ। মই আগবাঢ়িছোঁ এতিয়া। ইয়াতে আছে নেকি? প্ৰৱেশ পথেদি মই প্ৰস্থান কৰিব খুজিছোঁ, ওলাই গৈছোঁ। ইফালে পাৰ্কখনৰ কাৰণে সুকীয়া এণ্ট্ৰেঞ্চ আছে। এইখন পাৰ্কখন মই আপোনালোকক ধুনীয়াকৈ দেখুৱাব খুজিছোঁ। ওম শান্তি শিৱ মন্দিৰৰ পাৰ্ক। ইয়ালৈ আপোনালোকে আহিব পাৰে, আৰু সৰু সৰু বাচ্চা ভাইটি ভণ্টিসকলৰ ধুনীয়া খেলনা বুলি কোৱা হয় যিখন খেল, ধুনীয়া। এইটো বেলেঞ্চিং এক্ট তেওঁলোকে কৰিব পাৰে, এইখন ধুনীয়া খেল। দেখুওৱা খেলটো তোমালোকে দেখুৱাচোন, মই দেখুৱাই দিছোঁ। অঁ দুজনী ছোৱালীয়ে খেল দেখুৱাইছে। এইটো বেলেঞ্চিং এক্ট বুলি কয় ইংৰাজীত। এইটো ভাৰসাম্যৰ খেল। অঁ এইটো উমলিব পাৰে, অতি ধুনীয়া। ইয়ালৈ আহিব পাৰে সৰু সৰু ল'ৰাবিলাক, সেইখন পাৰ্কত উমলিবলৈ আহিব পাৰে। এটা পৰিৱেশ মই দেখুৱাইছোঁ। আকৌ আগবাঢ়িম। এয়া ধুনীয়া এটা খেল এই পাৰ্কতে আছে, এই ভণ্টিজনীয়ে দেখুৱাইছে। অঁ ধুনীয়া এটা খেল দেখুৱাইছে। ইয়াতে ওম শান্তি শিৱ মন্দিৰ যিখন পাৰ্ক আছে, তাতে আছে এইবিলাক সুবিধা। সেয়া চব উমলিব পাৰিব। কণ কণ ভাইটি
ইয়ালৈ যদি লৈ আহে এয়া এটা ভাইটি এটা দেখিছোঁ এইবাৰ ই চুঁচৰি নাই দিয়া একেবাৰে জাপ মাৰি আহিলে বাৰিষা দিনত এখন কাষতে এখন সৰু জান এটা আছে নৈ এখন আছে ইয়াত পানী উপচি পৰে ইয়াত চুঁচৰি দিয়া এবাৰ এনেকৈ পৰিবা কেতিয়াবা এই এতিয়া আগবাঢ়িছোঁ মই অন্যফালে দুইজন নামিবা নি নামা চুঁচৰি দেখুওৱা খোজকাঢ়ি নাহিবা চুঁচৰি দিয়া তেতিয়া দেখিবলৈ ভাল লাগিব এইটোহে খেল প্ৰকৃত নাইচ লুকিং ৱাণ্ডাৰফুল ফেণ্টাষ্টিক ফেণ্টাষ্টিক দুটা বাচ্চাই দেখুৱাইছে ইয়াত খেল এটা ধুনীয়া খেল ধুনীয়া লাগিল হ'ব এতিয়া আগবাঢ়িছোঁ ইফালে যাওঁ আম ফুলিছে এখন সৰু এটা এখন নৈ আছে জান আছে এখন দেখুৱাইছোঁ পাৰ্কখনে অতি মনোমোহা চাবলগীয়া এখন আপোনালোকক দেখুৱাইছোঁ পুনৰ এটা খেল খেলিছে ইয়াত ঝুলনা খেল খেলিছে ঝুলনা খেল দেখুৱাম এতিয়া এইটো ঝুলনা খেল চাবৰ কাৰণে ইয়াত এখন ধুনীয়া আসন আছে বেঞ্চ এখন আছে আৰ্ম বেঞ্চ মই ইয়াতে বহি অকণমান ল'ৰা ছোৱালীবিলাকৰ লগত কথা পাতিম এতিয়া তোমাৰ নাম কি এফালে নাম কি নমস্কাৰ মোৰ নাম শ্ৰী সুকুম্ভা হাতীমূৰীয়া তুমি এইবাৰ পুৰস্কাৰ এটা পাইছিলা হয় নাই কি দেখিছিলে কি পুৰস্কাৰ পাইছিলা তুমি কিক বক্সিঙত পাইছিলা তুমি তোমাৰ লগত কথা পাতিম তুমি কিহত পাইছা তুমিও পাইছিলা পুৰস্কাৰ এটা ভাল ক্ষণ এটা আছে আমাৰ সৰু ল'ৰা এটা আছে তুমি তোমাৰ নাম ক'বা তোমাৰ নামটো কি মনদীপ গগৈ মঞ্জিল গগৈ এই মঞ্জিল গগৈ কিছুদিনৰ আগতে প্ৰচাৰ মাধ্যমত ইয়াৰ সাক্ষাৎকাৰ হৈছিল দেখুওৱা হৈছিল তুমি কি খেল খেলিছিলা কি খেল খেলা বক্সিং এতিয়া ক'ত খেলিবলৈ গৈছিলা এইবাৰ পুৰীত তুমি তাত মেডেল পালা হয় নাই ভাল লাগিল দিয়ক তুমি অসমৰ নাম কৰি আছা আমাৰ ঠাইখনৰ বৰহাটৰ নাম কৰি আছা তোমাৰ দেউতাক হয় নাই গাঁওখনৰ নাম কৰিছা ভাল লাগিল দেউতা মা আৰু মাৰ নাম কৰিছা গতিকে আকৌ খেল আছে নি তোমাক খেল কোনে শিকায় দদৌৱে শিকায় খগেন কুমাৰ গগৈ চেন পাই তেখেতৰ নাতি এয়া তোমাৰ নামটো আকৌ কোৱা মঞ্জিল গগৈ এই ভিডিঅ'টো আপোনালোকে চাব মঞ্জিলৰ ঘৰত আমি উপস্থিত তোমাৰ ঘৰ এইটো হয় নাই ওম শান্তি শিৱ মন্দিৰ এই মঞ্জিলৰ ঘৰ হয় এতিয়া মঞ্জিলৰ দেউতাকৰ নহয় ককা দেউতাকৰ এইখন হয় এখন ধুনীয়া পাৰ্ক লগতে শিৱ মন্দিৰ ওম শান্তি শিৱ মন্দিৰ এতিয়া মঞ্জিলৰ লগত কথা পাতিলোঁ তোমাৰ নাম কি ক'লা নমস্কাৰ শ্ৰী সুকুম্ভা হাতীমূৰীয়া তুমিও খেল খেলা হয় নাই খেলিবা এইফালে দেখাওঁ কেইজনমান ছোৱালীয়ে ইয়াত ঝুলনা খেলি আছে ঝুলনা খেলি থকা এই ছোৱালীজনীৰ নাম কি কোৱা নমস্কাৰ নক'লেও হ'ব নামটো কৈ দিলেও হ'ব ধৰি থাকা পৰিস্মিতা গড় এইফালে এইকেইজনীৰ নাম কি নমস্কাৰ নক'বা কোৱা প্ৰতিমা গড় এইফালে গীতা গড় ইহঁতি ঝুলনাত ওলমি আছে গীতা গড় প্ৰতিমা গড় এইফালে পৰিস্মিতা গড় গোটেই তিনিজনী গড়ে হয় এই গড় হাবিত নাথাকে হয় নাই বাহিৰত থাকে ঘৰত থাকে ধুনীয়া এইফালে মঞ্জিল সি ওপৰত ওলমিছে এয়া ভাল লাগিল এইফালে ছোৱালীজনীৰ নাম কি ৰিয়া দাস তুমি ইয়াত খেলিবলৈ ৰৈ আছা হয় নাই ধুনীয়া পৰিৱেশ এটা দেখুৱালোঁ এতিয়া আগবাঢ়িছোঁ ওলাই যাওঁ বিশিষ্ট ব্যক্তিসকলৰ লগত কথা পাতিম ইফালে গৈ এখন ধুনীয়া ফাৰ্মত কুকুৰা পুহিছে লোকেল কুকুৰা তলা আছে আগবাঢ়ি গৈছোঁ ওলাই যাব খুজিছোঁ শান্তি শিৱ মন্দিৰ লগতে পাৰ্কৰ ভিতৰৰ পৰা মই ওলাই আহিছোঁ
এয়া ওলাই আহিলোঁ। এতিয়া তেওঁলোকৰ আৱাসস্থল য'ত আছে সেইফালে মই আগবাঢ়িছোঁ। মই এতিয়া ওম শান্তি শিৱ মন্দিৰ তাত প্ৰৱেশ কৰিছোঁ। ইয়াত বিশিষ্ট ব্যক্তি খগেন কুমাৰ গগৈদেৱৰ লগতে স্বত্বাধিকাৰী ওম শান্তি শিৱ মন্দিৰৰ স্বত্বাধিকাৰীৰ লগতে কে চিলড্ৰেন পাৰ্ক তাৰ স্বত্বাধিকাৰী। ইয়াৰ লগত আছে আমাৰ সোণাৰী বিধানসভা সমষ্টিৰ আগন্তুক বিধানসভা নিৰ্বাচন যি সাধাৰণ নিৰ্বাচন তাৰ তেখেত কংগ্ৰেছ দলৰ সাম্ভাৱ্য প্ৰাৰ্থী শ্ৰীযুত উৎপল গগৈদেৱ সোণাৰীৰ পৰা আহি উপস্থিত হৈছে। গতিকে খগেন আপুনি তেখেতৰ শুভাকাংক্ষী, তেখেত আপোনাৰ শুভাকাংক্ষী, সকলোৱে ৰাইজে আপোনাৰ শুভাকাংক্ষী। আজি আপুনি আহি এই শ্ৰী শ্ৰী মহাশিৱৰাত্ৰিৰ দিনত ইয়াত আহি উপস্থিত হ'ল। বিগত বৰ্ষতো আহিছিল চাগে, আহে আপুনি নিয়মিতভাৱে। এই কি নহওক ইয়াৰ চেহেৰা দিনে দিনে সলনি হৈ গৈ আছে ঠাইডোখৰ পৰিৱেশটো। মানে আপুনি আজি এইটো এতিয়া অতি ধুনীয়া এটা মই কৈছোঁ এইফালে দেখুৱাইছোঁ, পুনৰ দেখুৱাই দিছোঁ। এয়া বাগিচা হওক, ইয়াত ফল মূলৰ গছ, আম ফুলিবলৈ ধৰিছে, সুন্দৰ এটা পৰিৱেশ আপুনি নিশ্চয় দেখিলে। আজি প্ৰথমতে কওক এই পৰিৱেশটো দেখি কেনেকুৱা লাগিলে চাই পেলাই? নমস্কাৰ। হয়, মোৰ ভাতৃপ্ৰতিম বন্ধু হয়, খগেন কুমাৰ গগৈ হয়, ডাঙৰীয়াৰ বাসস্থান তথা কে চিলড্ৰেন পাৰ্ক, হয়, লগতে শিৱ মন্দিৰ, এটা সুন্দৰ পৰিৱেশ। হয়, এই পৰিৱেশটো খগেন কুমাৰ গগৈ ডাঙৰীয়াই নিজৰ হাতেৰে হয়, তেওঁ আজি ইয়াত কাম কৰি এই পৰিৱেশ আনিবৰ কাৰণে তেওঁ হয়, যথেষ্ট প্ৰচেষ্টা হাতত লৈছে। আৰু আহি ইয়াত আমি শান্তি পাওঁ, ভাল লাগে। ওম শান্তি বুলি যিটো কোৱা হয় তাৰ অৰ্থ হয়নে বাৰু? ওম শান্তিত গ'লে হয়, যেনেকৈ মানুহ শান্তি হয়, 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 থাকিব পাৰে, ইয়াত খগেন হয়, গগৈৰ হয়, এই পাৰ্কখনত আহিলেও হয়, মানুহে শান্তি অনুভৱ কৰে, হয়, বহি থাকিবলৈ মন যায়। হয়, মই কৈছোঁ কেতিয়া অৱসৰৰ সময়ত হয়, তোমাৰ ইয়াত আমি এটি মানে ইয়াত আহি বহিবলৈ আহিম, হয়, হয়, জিৰণি ল'বলৈ আহিম। হয়, আৰু এটি পৰিকল্পনা এখেতে কৰিছেও হয়, যে এটি অতিথি গৃহৰ নিচিনাকৈ হয়, কৰিবলৈ হয়, বিচাৰিছে। আমিও ভাবিছোঁ হয়, ইয়াত অতিথি গৃহ যদি হয়, হয়, মানে কেতিয়াবা মানুহে আহি অকণমান শান্তি লভিব পাৰিব। হয়, ভাল লাগিছে। আজি শিৱ পূজা, তেখেতে শিৱ মন্দিৰ আছে তেখেতৰ ইয়াতে আজি শিৱ পূজা, তেখেতে ৰাতিপুৱাৰ পৰা যোৱাকালিৰ পৰা ইয়াত শিৱ পূজাৰ হয়, অৰ্চনা কৰিছে। হয়, আৰু আমিও আহি তেখেতৰ শিৱ মন্দিৰত আহি একাজুলি আশীৰ্বাদ আমি হয়, মানে বিচাৰিলোঁ। হয়, শিৱবাবাৰ পৰা হয়, আমি সেৱা আগবঢ়ালোঁ। আমি আশা কৰিছোঁ যাতে তেখেতে যি মনোকামনাৰে হয়, এই পাৰ্কখন তৈয়াৰ কৰিছে, হয়, এই পাৰ্কখন তেওঁ কৰিছে। আৰু এই শিৱ মন্দিৰ ভাগত যি ৰাইজৰ কাৰণে যি হয়, আশীৰ্বাদ বিচাৰিছে শিৱ প্ৰভুৰ পৰা, হয়, আমিও আজি প্ৰভুৰ পৰা শ্ৰীচৰণত সেৱা জনাই আশীৰ্বাদ বিচাৰিছোঁ। এই বৃহত্তৰ অঞ্চলত হয়, যাতে সকলোৰে মংগল কামনা হয়, সকলোৰে সুখ আহে, শান্তি আহে, আৰু দেশতো যাতে শান্তি হয়, হয়, তাৰে আজি আমি প্ৰভু ভগৱন্ত শিৱৰ প্ৰভুৰ ওচৰত আমি সেৱা আগবঢ়ালোঁ। হয়, আৰু ইয়াত তেখেতে অকণমান আমাক আপ্যায়নো কৰিলে, আৰু তেখেতে মাতি থাকে, হয়, সদায়তো আহিব নোৱাৰোঁ। হয়, তথাপিতো আজি আমি প্ৰভু ভগৱন্তই লৈ আনিলে বুলি ক'ব লাগিব হয়, যে আজি শিৱ পূজাৰ দিনা তেখেতক আমি এভাগ ইয়াতে আমি সেৱা কৰিবলৈ সুবিধা পালোঁ। হয়, গতিকে আমি আশা কৰোঁ যে যি তেওঁ এই কৰ্মভাগী লৈছে, পাৰ্ক এখন কৰা, মন লাগিব। হয়, পাৰ্ক মানে ফুল গছ বন আপুনি কৈছে, তাৰমানে এটা পবিত্ৰ পৰিৱেশ। এইটো প্ৰকৃতিৰ লগত যাৰ মিল আছে, যাৰ সামঞ্জস্য আছে, তেখেতে এইবিলাক কথা চিন্তা কৰিব পাৰে, হয়, সকলো মানুহে নোৱাৰে। বেলেগে নোৱাৰে। হয়, গছ বন লতা ফল ফুল হয়, ইয়াত চব আছে ইয়াত। হয়, গতিকে এইবিলাকে মানুহক পবিত্ৰতা হয়, আৰু এই পবিত্ৰ স্থললৈ আহি হয়, নিজকেও পবিত্ৰ হয়, নিচিনা অনুভৱ হয়, হয়। হয়। গতিকে আমি আপোনাকো আজি গগৈদেৱক দেৱজিৎ গগৈ ডাঙৰীয়াক লগ পাই ভাল লাগিলে। ধন্যবাদ, মোৰো ভাল লাগিল। হয়, মই ইয়ালৈ আহিলোঁ। হয়, আমাৰ লগত যথেষ্টখিনি ৰাইজ আহিছে। এয়া দেখুৱাইছোঁ অকণমান দেখুৱাই লওক, বিভিন্নজন আহিছে। যুৱক হয়, কংগ্ৰেছৰ হয়, সতীৰ্থ বন্ধুসকল আহিছে। হয়, হয়, আমাৰ জিলা কংগ্ৰেছৰ পৰা আদি কৰি হয়, আমাৰ সতীৰ্থ বন্ধুসকল আমাৰ হয়, লগত আহিছে। হয়। আজি আমাৰ মিডিয়া চেলৰ ইয়াত সক্ৰিয় কৰ্মী ইয়াত দেখিছোঁ, ইয়াত পৰি শইকীয়া বৰুৱা। হয়, তেখেতলোকো আহিছে। হয়, আৰু ইয়াত অন্যান্য য'ত পূজা আজি হয়, অৰ্চনা অনুষ্ঠানবিলাক আছে, আমি সেই ঠাইবিলাকলৈ গৈছোঁ অকণমান ৰাইজৰ লগত গৈ, যে আমাৰ ৰাইজৰ কেনেকৈ শান্তি আহিব, হয়, কেনেকৈ সুখ আহিব, হয়, আৰু যাতে সকলোৰে ভাল হয়, তাৰ কাৰণে আজি আমি প্ৰভু ভগৱন্ত শিৱ বাবাৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। হয়। আৰু আপোনালোকক লগ পাই
আমাৰ এই চিলড্ৰেন পাৰ্কত লগ পাই সকলোকে লগ পায় হয় আৰু মই স্বত্বাধিকাৰীক মোৰ তৰফৰ পৰা আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ তেওঁ নেৰা নেপেৰা প্ৰচেষ্টাৰ ফলত এই যি অনুষ্ঠান ভাগি হৈছে এই অনুষ্ঠান যাতে ভৱিষ্যতৰ পথত আৰু সুন্দৰ আৰু সফলভাৱে হয় তাৰ প্ৰতি মই আহ্বান জনাইছোঁ। তো এই মই এটা কথা ক'ব যে এই পাৰ্কখনৰ লগত যি জড়িত তেখেত নিৰলস প্ৰচেষ্টা কিমান দুৰ্যোগ আহিছে বানপানীয়ে কেইবাৰ মহতিয়াইছে কিন্তু তেখেতে কেতিয়াও কেৱল হাৰ মনা নাই তেওঁ চাৰেণ্ডাৰ কৰা নাই বানপানীয়ে ভাঙি যোৱাৰ পিছত আকৌ ধুনীয়াকৈ গঢ়ি তোলে গতিকে তেনেকুৱা তাৰমানে যি প্ৰকৃতি গো বেক টু নেচাৰ বুলি কয় তাক এই প্ৰকৃতিলৈ ঘূৰি যোৱা গতিকে তেখেত সেই প্ৰকৃতিতে আছে প্ৰকৃতিলৈ তেওঁ ঘূৰি যোৱাও নাই এতিয়া প্ৰকৃতিতে তেওঁৰ সৃষ্টি হৈছে প্ৰকৃতিতে আছে থাকিব গতিকে যিটো পৰিৱেশ তেওঁ গঢ়িছে গতিকে তেওঁ অন্য পৰিৱেশ যিটো কৃত্ৰিম যোৱাবাৰ বানপানী হৈছিলে যোৱাবাৰ বানপানী সময়ত মই ইয়ালৈ আহিছোঁ এআঁঠু পানী পাৰ্কৰ ভিতৰত এআঁঠু পানী তেওঁৰ ঘৰৰ ভিতৰত এআঁঠু পানী তাৰ মাজত বহুত দেখিছোঁ বিভিন্ন ধৰণৰ কৃষিৰ লগত জড়িত যেনেকে আপোনাৰ কবি বীজ জলকীয়া তেখেতে কৰে খেতি ভোট জলকীয়া আপুনি লৈ গৈছিলে ভোট জলকীয়া খেতি কৰে বানপানীত দেখিছোঁ চব মৰহি গৈছিল বেয়া লাগিছিলে তেতিয়া ইয়াৰ কেইটামান ভোট জলকীয়া ময়ো লৈ গৈছিলোঁ গতিকেলৈ এটা পৰিৱেশ সৃষ্টি কৰি বানপানীয়ে নষ্ট কৰিলেও আকৌ কিন্তু তাৰ পিছত পৰৱৰ্তী পৰ্যায়ত তেখেতে চাগে নিজৰ আশাউদীয়া প্ৰচেষ্টাত আকৌ এখন সুন্দৰ কৰি তুলিব গতিকে আমি আশা কৰোঁ ভৱিষ্যতে এইখন সদায় যাতে সুন্দৰ হৈ থাকে আৰু সুন্দৰ মানুহবিলাক ইয়াত আহি যাতে শান্তি লভিব পাৰে তাৰে আমি কামনা কৰিছোঁ। এতিয়া শেষত মই কি ক'ম যে আপোনাক মই প্ৰথমতেই ক'লোঁ এজন সমাজকৰ্মী এজন ৰাজনৈতিক ব্যক্তি আপুনি গতিকে আপুনি যুৱ প্ৰজন্মৰ এজন আগবাঢ়ি অহা যুৱ প্ৰজন্মক নেতৃত্ব দিয়া আপুনি প্ৰথম শাৰীৰ সেইজন নেতা সেইজন ব্যক্তি গতিকে আপোনাৰ যুৱকসকলে আপোনাৰ মুখখন দেখিলে দৌৰ মাৰি আহে মই জানো কথাটো আপোনাক আগৰ পৰা ময়ো পাইছোঁ ধৰি লওক গতিকে আপোনাৰ মুখখন সকলোৱে চাব বিচাৰে গতিকে গোটেই সোণাৰী সমষ্টি বাদেই নকয় অন্যান্য ঠাইতো আপোনাৰ কথা শুনিছোঁ আপোনাৰ নাম শুনো মই নিজে শুনো কিছুমানে কয় মোৰ ছ'চিয়েল মিডিয়াত কিছুমানে হেৰি কৰে নহয় গতিকে তেখেত আপোনাৰ ঘৰৰ ওচৰৰ নেকি ওচৰৰ নহয় একেটা সমষ্টিয়ে বোলো বেছি দূৰ নহয় আধা ঘণ্টাত পাই যাওঁগৈ বোলো আপোনাৰ কথা কিছুমানে কয় বেলেগ ঠাই কিছুমানে কেতিয়াবা ছাইড কৰোঁ নহয় তেওঁলোকে কয় কথাটো গতিকে আপোনাৰ গোটেই অসমতে চিনি পায় গতিকে এই আগন্তুক সময়ছোৱাত আপুনি মই ভাবিছোঁ কংগ্ৰেছ দলে আপোনাক যদি টিকেটটো দিয়ে আপুনি আজি ইয়াত আশীৰ্বাদ লৈছে আপোনাক আপুনি আগবাঢ়ি যাব সফল হ'ব বুলি কামনা কৰিছোঁ মোৰ ফালৰ পৰা প্ৰাৰ্থনা কৰিছোঁ দেই এইখন সমাজ ব্যৱস্থাত ৰাইজে আশীৰ্বাদ জাকি দিয়ে তেওঁৱেই মানে প্ৰতিনিধি হ'বৰ কাৰণে আগবাঢ়ি যাব পাৰে আৰু ৰাইজৰ আশীৰ্বাদ অবিহনে ৰাইজৰ সহযোগিতা অবিহনে কোনেও একো কৰিব নোৱাৰে আৰু লাগিলে আমাৰ এখেতৰ পাৰ্কখনেই হওক ৰাইজৰ ইয়ালৈ আহিলেই ৰাইজ সহায় কৰা হয় তেখেতৰ মন ভাল লাগে কিন্তু এই যিটো উৎসাহ তেওঁ পায় ঠিক তেনেকৈ ৰাইজৰ আশীৰ্বাদ অবিহনে কোনো পৃথিৱীত আগুৱাই যাব নোৱাৰে এই কথা সত্য মই স্বীকাৰ কৰোঁ আৰু ৰাইজৰ আশীৰ্বাদ আৰু মনোকামনা ৰাইজৰ সহযোগিতা সদায় কামনা কৰোঁ। এটা কথা যে ৰাইজে আশীৰ্বাদ কৰিলেহে হ'লে ভগৱানে সহায় কৰিব আপোনাক ৰাইজৰ অলপ প্ৰিয় হ'ব লাগিব ৰাইজে ভাল পাব লাগিব আপোনাৰ ৰাইজৰ মৰম কৰিব লাগিব তেতিয়া ভগৱানে আপোনাক মৰম কৰিব এইটো কথা গতিকে আপোনাক মংগল কৰিব নিশ্চয় আপোনাক কোনেও তেনেকুৱা কথা ক'ব নোৱাৰে কোনেও সন্দেহ কৰিব নোৱাৰে আপুনি প্ৰকৃতৰ ৰাইজৰ একনিষ্ঠ সেৱক ধন্যবাদ গতিকে এইফালে অকণমান যাওঁ পৰিয়ে নকম লৈছে এইসকলক দেখিছে মিডিয়া চেলৰ আমাৰ কংগ্ৰেছ দলৰ মিডিয়া চেলৰ চৰাইদেউ জিলাৰ এই পৰি শইকীয়া বৰুৱা শুভেচ্ছা থাকিল দেই আগবাঢ়া এজন নাম ক'ব নেকি জয়ন্ত গগৈ আপোনাৰ নামটো অভিনৱ গগৈ ইফালে প্ৰতিম শইকীয়া তো এইফালে আপোনাক অনন্ত কথা হয় আপোনালোক সকলোলৈ শ্ৰী মহাশিৱৰাত্ৰিৰ দেই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপোনালোক বহু শুভেচ্ছা থাকিল আপোনালোকৰ সকলোকে লগত আপোনালোকৰ ঘৰৰ প্ৰতিজনৰ যাতে মংগল কৰক বছৰটো সুকলমে পাৰ কৰক আকৌ অহা বৰ্ষত এনেকুৱা এটা অনুষ্ঠানত লগ পাম বুলি কামনা কৰিছোঁ ধন্যবাদ ইয়াত আৰু কেইজনমান আছে আমাৰ স্থানীয় আমাৰ এয়া ৰাজকৰ কি ৰাজকৰ তোমাৰ নাম অমিয় ৰাজকৰ তেওঁ এজন ভাল যুৱকৰ্মী এতিয়াতো যুৱ নেতা গতিকে গোটেই অঞ্চলটোত তেওঁ সৰ্বহী এজন যুৱক আগবাঢ়া দেই ভাল লাগিল আশীৰ্বাদ আমাৰ এইজন আছে আমাৰ ত্ৰিদীপ গগৈ তাত কথা পাতি আছে বাৰু ধন্যবাদ আহিলে ইয়ালৈ ভাল লাগিল গতিকে আগবাঢ়া দেই আমাৰ এইজন আছে নহয় নামটো কৈ দিয়া সঞ্জীৱ শৰ্মা তেওঁ বৰহাটৰে হয় কিন্তু সোণাৰীত থাকে গতিকে তেওঁ এজন একনিষ্ঠ কৰ্মী ভাল লাগিল ধন্যবাদ এই পৰিৱেশটো আপোনালোকক দেখুৱালোঁ শিৱৰাত্ৰিৰ পৰিৱেশ দ্বিতীয় দিনৰ ওম শান্তি শিৱ মন্দিৰ লগতে কে চিলড্ৰেন পাৰ্ক তাৰ পৰিৱেশ দেখুৱালোঁ এই ভিডিঅ'টো ইমানতে সামৰিব খুজিছোঁ গতিকে
লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। ইয়াত কোনো ৰাজনৈতিক মোৰ উদ্দেশ্য নাই, কেৱল মাত্ৰ যিসকল ব্যক্তি আহিছে তেখেতসকলক চিনাকি কৰি দিলোঁ আপোনালোকক। গতিকে মন্দিৰ পৰিৱেশটোৰ যিয়ে আহিছে, যাকে লগ পাইছোঁ মই তেখেতসকলৰ লগত কথা পাতিছোঁ। ধন্যবাদ, সামৰিছোঁ। লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব যদি ভাল পায়। থেংক ইউ।